हेलो गाइस मोर अन्यटा ब्लगले आपनु सकलोके स्वागतम जनाइछु आशा करिछु सकलो भाले आछे आरु मयु भाले आछु लगते सकलोলৈকে रंगाली बिहुर बहुत बहुत शुभेच्छा आरु এই উৎসৱে সকলোলৈকে কঢ়িয়াই আনক সুখ সমৃদ্ধি আৰু আশাৰ বতৰ যাতে আহিব লগা দিনবোৰ সকলোৰে যি দিনটোত কি কৰো আপোনালোকৰ আগত দেখাই যাম গতিকে ভিডিওটো শেষলৈকে চাব যদি ভাল লাগে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেন্তে আহক ভিডিওটো ষ্টাৰ্ট কৰো আজি হৈছে গৰু বিহু সকলোলৈকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়া ভৰা উলক যাচিলো আৰু ইয়া দাদাই কাটিবলৈ লৈছে গৰু চাটৰ কাৰণে জাতিলাও থেকেৰা টেঙা বেঙেনা তিতা কেৰেলা হালধি আৰু ইপিনে বুবুদাদাইও কাটি আছে আৰু এইবোৰ পৰম্পৰা অতীতৰ পৰাই চলি আহিছে আৰু প্ৰতি বছৰে চলি যাব গতিকে আপোনালোকে ভিডিওটো মোৰ শেষলৈকে চাই যাওক আমি কেনেকৈ কৰোঁ গৰু বিহুৰ দিনা নিয়ম গতিকে আপোনালোকে শেষলৈকে চাই যাওক আৰু ইপিনে বৰ্তাহঁতৰ ঘৰটো এয়া দাদাই কাটিবলৈ লৈ গৈছে চাটৰ কাৰণে বস্তু সকলোৰে ঘৰে ঘৰে চাগৈ এতিয়া ৰাতিপুৱা উখল মাখল পৰিৱেশ হৈ আছে চাগৈ ন আৰু এয়া দুপৰীয়া খাবৰ কাৰণে পনীৰ বনাবলৈ লৈছোঁ কেনেকৈ বনালোঁ আপোনালোকক দেখুওৱা নাই যিহেতু আপোনালোক সকলোৱে জানি কেনেকৈ বনাই ঘৰত আৰু এয়া চাটবাৰীও সজালে তাৰপিছত এয়া গৰুক খুৱাবৰ কাৰণে হালধি পানী গুলি লৈছে পানী হালধি আৰু লগত ঘৰৰ মিঠাতেল দিছে আৰু এহাল হৈছে আমাৰ গৰুৰ হাল তেওঁলোকক এতিয়া দাদাহঁতে হালধি পানী খুৱাব আৰু পিনে মই গৰু হালত মাহ হালধি অকণ সানি দিলোঁ তাৰপিছত পিনে গৰুকেইজনীকো মাহ হালধি সানি দিছোঁ আৰু এয়া গৰু গা ধুৱাবলৈ নিয়াৰ আগত মৌৰিয়া শাক আৰু ঔটেঙা পাত দি থ'ব লাগে আৰু এতিয়া আমি যাওঁ গৰু গা ধুৱাবলৈ নদীলৈ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক আৰু যদি ভাল লাগে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া পিনে ভাইদাদাহঁতে বুবুদাহঁতে গৰু গা ধুৱাই আহিলে আৰু ইয়াত এতিয়া কলম পাই গ'লোহি বহুত মানুহ আছিলে কলমত এপিনে বাহঁতো আছিলে খুৰাহঁতৰ গৰু গা ধুৱাই আছিল আৰু ইয়াত দেহাহঁতে পূৰা পানীত খেলি আছে আমাৰ ইপিনে আকৌ গৰু কলঙত গা ধুৱাই আপোনালোকৰ ক'ত ধুৱাই বাৰু কমেণ্ট কৰি জনাব আৰু ইপিনে আমাৰ গৰু হালো গা ধুৱাইছে তাৰপিছত ময়ো পানীত নামিম এতিয়া যিহেতু যোৱা বছৰ নাপালোঁ এনেকৈ এনজয় কৰিবলৈ যোৱা বছৰ গুৱাহাটীত আছিলোঁ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে যে গৈছিলোঁ প্ৰতি বছৰে আমি এনেকৈ গৰু গা ধুৱালে কলমত এবাৰ হ'লেও নামোৱে দেউতাহঁতক কোৱাৰ মতে বোলে পানীত নামিলে বিহুৰ দিনা গাৰ বেমাৰ আজাৰ নাইকিয়া হয় সেইটো কাৰণে প্ৰতিবাৰ এনেকৈ পানীত নামোৱে আৰু এয়া গৰুহাল গা ধুৱাই হ'ল তাৰপিছত এইপিনে চাটৰ বাৰী দি গৰুহালক লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বহুত কিবা কিবি কৈছে যাতে গৰুহাল বছৰে বছৰে বাঢ়ি যায় যাতে ভাল হয় গৰুহাল আপোনালোকৰ ফালে এনেকৈ কয় নে নকয় কমেণ্ট কৰি জনাব তাৰপিছত এয়া তিতুৰ লগত আকৌ আহিলোঁ কলঙলৈ এবাৰ আহি হেঁপাহ নপলাল যে সেইটো কাৰণে আকৌ আহিলোঁ সঁচাকৈ আমাৰ গাঁৱৰ পৰিৱেশবোৰ সঁচাই ভাল লাগে চহৰৰ মানুহেতো এনেকৈ কৰিবই নোৱাৰে ন গতিকে আপোনালোকে মোৰ ভিডিঅ'টোকে চাওক ভিডিঅ'টো চাই এনজয় কৰক তাৰপিছত এয়া মই গা পা ধুই আহি গ'লোঁ ধুনীয়াকৈ আৰু এয়া হৈছে মোৰ দাদা সি পঢ়া টেবুল ধুনীয়াকৈ চাকিগছ জ্বলাই দিছে মই জ্বলোৱা নাই এইবাৰ আৰু এয়া যে পনীৰ বনাইছিলে চাওকচোন ইমান ধুনীয়া হৈছে ঘৰতে বনোৱা পনীৰ তাৰপিছত এয়া প্ৰসাদ দিলে প্ৰসাদো খালোঁ আৰু আমাৰ পৰম্পৰা হৈছে বিহুৰ দিনা এনেকৈ বৰা চাউল গাখীৰ দৈ মিঠৈ কল এনেকৈ খাব লাগে লগত আমি ৰুটি বুটৰ দাইল পনীৰ লেবেৰা ভাজি বনাই লৈছোঁ আৰু পিছত দেউতাক কাঁহীখন সজাই দিলোঁ ধুনীয়াকৈ তাৰপিছত ময়ো খাবলৈ বহিলোঁ বহুত টেষ্টি হৈছিল খাবলৈ লগত ঘৰত বনোৱা পনীৰ সেইটো কাৰণে বহুত ভাল লাগিল খাই আৰু আপোনালোকে কি খালে আজি কমেণ্ট কৰি জনাব দেই খাই বৈ অলপ সময় ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ পেলাই এতিয়া আবেলি আহিছোঁ পথাৰলৈ যিহেতু আজি ৰাতি আমি খাব লাগিব 100 বিধ শাক সেইটো কাৰণে এয়া বিচাৰি আহিছোঁ শাক আৰু এয়া খুৰীহঁতে সকলোৱে আহি পথাৰত একদম শাক বিচাৰি আছে আৰু ইপিনে মায়ে বুটলি আছিলে ময়ো আহিলোঁ মাৰ লগত শাক বিচাৰি কি বুটলিছোঁ জানানে তাৰে কেইবিধমানৰ মই নাম ক'ম হা মৰলীয়া শাক মাটিকাদুৰি ঢেকীয়া সৰিয়হ কচুপুলি চাঙৈ টেঙা মচন্দৰী দোন মানিমুনি ছজনা আগ বিলাহী আগ তাৰপিছত মধুসোলং জলকীয়া আগ নৰসিংহ ভেবেলী লতা চুকা টেঙা জাতিলাও আগ ৰঙালাও আগ পালেং লাই
এনেকৈ বহুত মানে জলকীয়া আগ, তাৰপিছত বাঁহৰ আগ আৰু নেমু পাত, নৰসিংহ, দোন শাক, এনেকৈ বহুত কেইবিধ তুলিলোঁ, কিন্তু 100 বিধ ধৰিব নোৱাৰিলোঁ। যি নহওক আপোনালোকে বুটলিছেনে নাই কমেণ্ট কৰি জনাব। আৰু আমাৰ সন্ধিয়াৰ পৰম্পৰা হৈছে এনেকৈ গৰুক পিঠা বনাই খুৱাব লাগে। আৰু এয়া মই পিঠা বনালোঁ, তেওঁলোক আহিব যে এয়া আহি পালেহি, তেওঁলোকক এয়া ভৰি ধুৱাই দিছোঁ, ভয় লাগে যেনে তেনে অলপ ধুৱাই দিলোঁ আৰু তাৰপিছত এয়া বিচি দিছোঁ আৰু এইপিনে দাদাই পিঠাকেইটা খুৱাই দিছে। তাৰপিছত গৰু জাক দিব লাগে, তাত দিয়া হয় মৰলীয়া শাক, বিৰিঙা পাত আৰু ঔটেঙা পাত, সেইবোৰ দি এয়া জাক দিছে ধুনীয়াকৈ গৰু গোহালিৰ ওচৰত। এয়াই আমাৰ পৰম্পৰা আৰু আপোনালোকেওতো এনেকেই কৰে ন। আৰু এইপিনে সন্ধিয়া আহি গ'ল নাচনীসকল, চাওকচোন ইমান ধুনীয়াকৈ নাচিছে। বিহুৰ দিনা আমাৰ এয়াই আছিলে নিয়ম। গতিকে মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেক্সট এটা ভিডিঅ'লৈ আকৌ লগ পাম। আজিলৈ আহিছোঁ গাইজ, বাই বাই।